নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনাক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি কেইটামান সাধাৰণ জ্ঞানৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। কুৱেশ্যন 1, ব্ৰিটিছসকলে অসমত স্থাপন কৰা চাহ উদ্যোগটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চাবুৱা চাহ উদ্যোগ হ'ল ব্ৰিটিছসকলে অসমত স্থাপন কৰা প্ৰথম চাহ উদ্যোগ। কুৱেশ্যন 2, উত্তৰ পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো যোৰহাটৰ টকলাইত অৱস্থিত। কুৱেশ্যন 3, কোনজন অসমীয়াই প্ৰথমে বাণিজ্যিকভাৱে চাহ খেতি আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মণিৰাম দেৱানে অসমত প্ৰথমে বাণিজ্যিকভাৱে চাহ খেতি আৰম্ভ কৰিছিল। কুৱেশ্যন 4, নৰেন্দ্ৰ মোদী ভাৰতৰ কিমান সংখ্যক প্ৰধানমন্ত্ৰী? ইয়াৰ উত্তৰ হ'ব নৰেন্দ্ৰ মোদী ভাৰতৰ 14 সংখ্যক প্ৰধানমন্ত্ৰী। কুৱেশ্যন 5, অসমৰ প্ৰথম চাহ উদ্যোগ কোনটো? ইয়াৰ উত্তৰ হ'ব দি আছাম টি কোম্পানী হ'ল অসমৰ প্ৰথম চাহ উদ্যোগ। কুৱেশ্যন 6, টকলাই চাহ গৱেষণাগাৰ কোন চনৰ পৰা কাৰ্যকাৰী কৰা হয়? ইয়াৰ উত্তৰ হ'ব টকলাই চাহ গৱেষণাগাৰ 1911 চনৰ পৰা কাৰ্যকাৰী কৰা হয়। কুৱেশ্যন 7, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ উত্তৰ হ'ব ধৰ্মেন্দ্ৰ দাস হ'ল গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক। কুৱেশ্যন 8, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল। কুৱেশ্যন 9, হাজোৰ পোৱামক্কা কোনে সজাইছিল? ইয়াৰ উত্তৰ হ'ব গিয়াছুদ্দিন আউলিয়াই হাজোৰ পোৱামক্কা সজাইছিল। কুৱেশ্যন 10, অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল? ইয়াৰ উত্তৰ হ'ব অসমৰ প্ৰথম লোক আদালত হাজোত স্থাপন হৈছিল। কুৱেশ্যন 11, অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অসমৰ শিৱসাগৰত অৱস্থিত মিছন প্ৰেছ হ'ল অসমৰ প্ৰথমখন ছপাশাল। কুৱেশ্যন 12, কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক মক্ষদেৱ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব বিদেশী পৰিব্ৰাজক হিউৱেন চাঙক মক্ষদেৱ বুলি কোৱা হয়। কুৱেশ্যন 13, মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে যদি ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। কুৱেশ্যন 14, অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিকগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিকগৰাকী হ'ল ৰঞ্জু হাজৰিকা। কুৱেশ্যন 15, অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বিন বৈৰাগী হ'ল অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথমখন নাট। কুৱেশ্যন 16, উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱে উত্তৰাখণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কৰিছিল। কুৱেশ্যন 17, পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আগ্নেয়গিৰি থকা দেশখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ইণ্ডোনেছিয়া হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আগ্নেয়গিৰি থকা দেশ। কুৱেশ্যন 18, ভাৰতৰ ভৌগোলিক মানচিত্ৰসমূহ কোনে প্ৰস্তুত কৰে? ইয়াৰ উত্তৰ হ'ল ছাৰ্ভে অফ ইণ্ডিয়াই ভাৰতৰ ভৌগোলিক মানচিত্ৰসমূহ প্ৰস্তুত কৰে। কুৱেশ্যন 19, অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? ইয়াৰ উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা আছিল। কুৱেশ্যন 20, অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব যোৰহাটত অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ অৱস্থিত। কুৱেশ্যন 21, অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ই ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অসমৰ ৰাজ্যিক সংগ্ৰহালয় 1940 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ই গুৱাহাটীত অৱস্থিত। কুৱেশ্যন 22, অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল? ইয়াৰ উত্তৰ হ'ব অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় 1947 চনত স্থাপন হৈছিল। কুৱেশ্যন 23, ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব বাংগালোৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় অৱস্থিত। কুৱেশ্যন 24, প্ৰথম অসমীয়া ভাৰত ৰত্নপ্ৰাপ্ত ব্যক্তিজন কোন? ইয়াৰ উত্তৰ হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ হ'ল প্ৰথম অসমীয়া ভাৰত ৰত্নপ্ৰাপ্ত প্ৰথম ব্যক্তি। কুৱেশ্যন 25, কোনগৰাকী নাবিকে পৃথিৱীখন ঘূৰণীয়া বুলি প্ৰথমে প্ৰমাণ কৰিছিল?
ইয়াৰ উত্তৰ হ'ব ফাৰ্ডিনাণ্ড মেগেলান নামৰ নাবিকগৰাকীয়ে পৃথিৱীখন ঘূৰণীয়া বুলি প্ৰথমে প্ৰমাণ কৰিছিল। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টোত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু শেষত এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আজিলৈ ইমানে, আকৌ লগ পাম আপোনাক এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।